ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ খেতি কৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। পথাৰত ভুই ৰোৱা আৰম্ভ কৰিম। গতিকে কি কৰোঁ চাই থাকক ভিডিঅ'টো। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আমাৰ পথাৰলৈ নিবলৈ ৰুটি বনোৱাত ব্যস্ত। চাওক, শুকান ৰুটি অলপ বনাই লৈছোঁ পথাৰত চাহ খাবৰ কাৰণে। তাকে তেওঁ বনাই আছে। ইফালে এয়া ছোৱালীয়ে খেলি আছে, মাকে ৰুটি বনাই আছে, ছোৱালী কাষতে বহুৱাই থৈছে, খেলি আছে। ৰাতিপুৱাই তাইও শুই উঠিলে মাকৰ লগতে, এয়া খেলি আছে তাই। মই এইফালে ল'লোঁ তামোল কাটিবলৈ। আচলতে তামোল খাই থাকিলে মানে কামত অলপ নিচাটো ভালকৈ লাগে, সেইকাৰণে তামোল কেইটামান কাটি ল'লোঁ। তামোল খোৱা মানুহ, তামোল নোখোৱাকৈও থাকিব নোৱাৰি। আৰু পথাৰত কাম কৰাৰ কথা, গতিকে তামোল কেইটামান ভালদৰে কাটি নিনিলে পথাৰত কামৰ নিচা ভালদৰে নবহিব। গতিকে তামোল কেইটামান কাটি লওঁ। এইফালে দেখিছে দেউতাই আলি দি আছে, মানে ট্ৰেক্টৰে হাল বাওঁতে গোটেই আলিবিলাক ভাঙি পেলালে। গতিকে এইফালে মাটি এডৰা অলপমান বাম, এইফালে পানী ৰয়, সিফালে নৰয়। গতিকে সেই আলিটো দি দিছে। এইফালে চাওক, এয়া পানী ৰয়। ফাইনেলি এয়া ধূপ জ্বলাই ভগৱানক চিন্তা কৰি আমাৰ ভুই ৰুবলৈ আৰম্ভ কৰিবলৈ লৈছে। প্ৰথম ভুই ৰুবলৈ লৈছে। অকণমান পাৰিলে আৰু বহাই দিয়ে। এইফালে ভুই ৰোৱা যথেষ্টখিনি ৰুলে, কিন্তু মই বহিয়ে আছোঁ। মানে ভাগৰ লাগিছে। মৈ মাৰিবলৈ গৰু নাই, গতিকে নিজে হাতেৰে মৈ মাৰিলোঁ গোটেই। ভাগৰ লাগিছে, মই বহি আছোঁ। এইফালে দেউতাই আলি মাৰি আছে সিফালে। ভুই আজিলৈ নোৰোঁ বুলি যাবলৈ ওলালোঁ, আৰু এওঁ ঢেকীয়া দেখি কেইডালমান ঢেকীয়া বুটলি ল'বলৈ ল'লে। পথাৰৰ পৰা যাওঁতে ঢেকীয়া কেইডালমান বুটলি লৈ যাওঁ বুলি ক'লে। সেয়া তেওঁ বুটলি আছে। আমি এতিয়া যাওঁ। এইফালে ৰোৱা থাকি গ'ল ৰুবলৈ। এইফালে চাওক, পথাৰত ঘৰ পালোহি। এতিয়া গাটো ধুই অকণমান জিৰাই দিওঁ, গোটেই গাত বোকা। গতিকে আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।